এটা কথা বুজি নাপালো তো জিলাপি দোকান এখন হাই দোস্ত হেল্ল' নমস্কাৰ নমস্কাৰ আপোনালোকক দুবাৰকৈ নমস্কাৰ জনালোঁ হেপী দুৰ্গা পূজা উপলক্ষে আমি মানে এটা ভিডিঅ' বনাবলৈ আহিলোঁ কৰণ দাৰ সৈতে ভিডিঅ'টো ভাল পালে আপোনালোকেতো জানে এইবিলাক তো ভিডিঅ'টো চাই থাকিব আৰু কৰণ দা মানে আজি আমি 5খন বা 6খন দুৰ্গা পূজা দেখুৱাম ন আপোনালোকে আজি চাই আছোঁ আৰু আজি নৱমী হয় চ' মোৰ আৰু চেনেলটো মোৰ নামটো চেঞ্জ কৰা হৈছে কৰণ ব্লগ বুলি দিয়া হৈছে সেইকাৰণে ইমান দীঘলীয়া নাম ক'লে চাৰ্চ কৰিবলৈ অলপ অসুবিধা হয় চ' অলপ মানে এৰি দিলোঁ আৰু শ্বৰ্টকৈ নামটো দি দিলোঁ আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক কেনেকুৱা হৈ যায় আপোনালোকে এই যে আগতে চাৰ্চ কৰিলে নাহে এতিয়া কৰণ ব্লগ বুলি লিখি দিব লাগি যাব ন ককাই ভিডিঅ' আপোনালোকে পায়ে থাকিব ভিডিঅ'টো চাই থাকিব একদম মজা হ'ব চাই থাকিব কিন্তু স্কিপ নকৰাকৈ চাব স্কিপ নকৰাকৈ চালেহে আপোনালোকে আপোনালোকে মানে লাগে দষ্ট ফাইনেলি আমি আহি গ'লোঁ চাপৰ দুৰ্গা মন্দিৰ কলনী দুৰ্গা মন্দিৰটো আপোনালোকে দেখিব পাৰিব এয়া মই দেখাই গাইজ এইটো দেখিছে আমাৰ চাপৰ দুৰ্গা মন্দিৰ কলনী এইখন হয় কলনী দুৰ্গা মন্দিৰ তো আমি ভিতৰলৈ প্ৰৱেশ নকৰোঁ আপোনালোকক দেখুৱালোঁ ইয়াত বাহিৰৰ পৰাই পেণ্ডেলটো দেখুৱালোঁ আপোনালোকে দেখি থাকিব ভিডিঅ'টো শেষলৈকে আমাৰ আইএছআৰৰ চাপৰ তেল ডিপু ইয়াতে আইএছআৰৰ কমাইছে আমাৰ ইয়াত এইটোৱে মন্দিৰটো তো এটা কথা বুজি নাপালোঁ তো জিলাপি দোকান এখনো নাই আপোনালোকে চাওক এইফালে আছে ছোৱালী মানুহৰ খাৰু পিন্ধা খাৰু দোকান এইফালে এটা আছে আমাৰ বাবাজী আহি পালোঁ মোৱাটাৰী তো ইয়াতে এটা মন্দিৰ আছে চাবলগীয়া হয় কিন্তু এতিয়া আছে বা নাই পূজা আছে তো আছে আপোনালোকে বেক কেমেৰাৰে চাওক আহি পালোঁ বৌ বজাৰ কিন্তু আমাৰ ইয়াতে মোৱাটাৰীত থকা বৌ বজাৰ হয় তো ইয়াতে মানুহৰ ৰাস্তা একদম ভৰ্তি প্ৰগতি সংস্থা বুলি ভাবি আছে তেখেতসকলে ঘৰৰ কলম কৰি অতি সোনকালে আমি এবাৰ যেতিয়া আমি গৈ আছোঁ সত্যপুৰ নাম আপোনালোকক চ' বন্ধুসকল আমি এতিয়া সত্যপুৰত আহিলোঁ আমাৰ গাঁৱৰে হা ভগতগাঁও আৰু সত্যপুৰৰ মাজত হয় চ' ইয়াত দুৰ্গা পূজা হৈ আছে আৰু ইয়াত মানে কি আছে দবা নাম হৈ আছে চ' ইয়াত ৰঙিয়াৰ পৰা আহিছে এটা টিম চ' আপোনালোকে দেখিব পাৰিব আপোনালোকক মই দেখাই আছোঁ চ' এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া আমি আহি পালোঁ বহলপুৰত দেখিবলৈ পাৰিছে মোৰ পিছফালে বহলপুৰৰ আৰু নাগাৰা নাম হৈ আছে ইয়াত কৰ পাৰ্টি আছে মই ক'ব নোৱাৰোঁ কিন্তু আৰু মোৰ লগত আহিছে
চাওমিন খাম কৰণ দাই চাওমিন খাব হয় নেকি তো বন্ধুসকল আমি এতিয়া ৰেষ্টুৰেণ্টত আহিলোঁ বন্ধুসকল আমি মানে চাপৰ মৰিকত আছোঁ ৰেষ্টুৰেণ্ট মানে অলপমান চাওমিন খালোঁ কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ অলপ মানে পলমকৈ আহিল ন ডেট হৈ গ'ল মানে অলপ ভিডিঅ' আছে এতিয়া চাওক এতিয়া চাওমিন খাই অলপমান পানো খালোঁ এতিয়া আমি যাম